Hey guys, welcome back to my YouTube channel. তো আজি মজাকে আমি মন্দিৰত যাইছোঁ। মানে কিয় যাইছোঁ, কিহৰ কাৰণে যাম? মন্দিৰত মানে সেয়া কৰবাই যায়। মই বিশেষ কাম এটাৰ কাৰণে যাম, তো আপোনালোকে চাই থাকক। আজি গাড়ী মই গাড়ী চলোৱা নাই দিয়ক। আজি গাড়ীত ড্ৰাইভাৰ বেলেগ। লাগছি না ঠাণ্ডা? লাগা নাই? যিহেতু মন্দিৰত আছোঁ সেইকাৰণে ইয়াত ভৰি হাত ধুলোঁ, মুখ চুখ হাত ল'লোঁ, গাত অলপমান পানী মাৰি লৈ এতিয়া বাকী যি মানে চাকি তাকি ল'ম, তো ইয়াৰ পৰা লৈ ভিতৰলৈকে যাম। ধূপ এটা প্ৰসাদ দিব, বুট দিলে হ'ল আৰু তামোল পাণ। খুচরা নাই। তো দিম বুলি আহিছোঁ, সেইটো বস্তুৱে ভাবিছিলোঁ। ওলাই ল থোৱা আৰু পাই কাগজখনকে থৈ দিয়া। সেইটো বস্তুৱে বাহিৰে গৈছিলোঁ, অৰিজিনেল মালটো, সেইটোৰ কাৰণে আহিছোঁ। কি পাইছোঁ গামছা, এতিয়াহে মনত পৰছি। এই হৈ গৈছে আৰু মজা ভকত লাইন আহি গৈছে আৰু এই সন্যাসী শিৱদমৰ ভিতৰত সোমালোঁ। তো এইবাৰে মই ঘণ্টাটো বাজি দিম টিং টং। এইবাৰে ইফালে চাওক আপোনালোকে, সুন্দৰ ভোলেবাবাৰ মূৰ্তি আছে আৰু এইটো চাইডে আছে গণেশ মন্দিৰ। এতিয়া এই পিছেদি এনেকৈ যায় মেইন মন্দিৰটোৰ ভিতৰত সোমাব লাগিব। এতিয়া যাইছোঁ মেইন মন্দিৰটোৰ ভিতৰলৈকে, তো বলক। এতিয়া আমি প্লেটত অনা প্ৰসাদখিনি মানে বুটখিনি আমি ইয়াত দি দিলোঁ, দি কিনে আমাক এটা কুপন দিছে। এই কুপনটো দেখাই দিলে মানে কি আমাক যোৱা টাইমত প্ৰসাদ দিব। তো সেইকাৰণে এতিয়া প্ৰসাদখিনি দিলোঁ আৰু সুধিও ল'লোঁ ক'ত দিব লাগিব সাপখিনি। তো দেখাই দিলে তাত দিব লাগিব। তো এতিয়া আগতে বাহিৰত যাই চাকিখিনি জ্বলাই লওঁ, তাৰপাছত আহি কিনে সাপটো দি আছোঁ। আপোনালোকে চাই থাকক। জ্বলাই লওঁ বঢ়িয়াকৈ, ভালকৈ সেৱা কৰবা দে মকবাং বুলি, গমপাইছা না? এখন আমটা দিওঁ মোক এদিকে ডাঙৰকৈ একো শুনা পোৱা নাই। গাইছ গিলে মকবাং। বৰ্তমান চাকি তাকি জ্বলাই লওঁ, তাৰপিছত দেখাই আছোঁ আৰু কি কি কৰিব লাগে। চাওঁ নাও মাৰি ৰখি থাকক দে, ভালকৈ কৰা।
এই কাগজখনৰ ভিতৰত আছে সাপ, নাগ আৰু নাগিনী, মানে একযোৰ কৰি দিব লাগে। কোনোবা নিয়ম কিবাহত আছিল মানে দিবা লাগে বুলি মানে শিৱ মন্দিৰত, তো সেয়ে দিবা আহিছোঁ আজি, তো ইয়াতে দিছোঁ বস্তুখিনি। সেৱা কৰা হৈ গ'ল, এতিয়া আমি ইয়াৰ পৰা ওলাই যাইছোঁ। বাকী ভিডিঅ'টো এইখিনিয়ে আছিল। তাৰমানে মোৰ কিবা তাৰমানে সাপ দিব লগা আছিল, তাৰমানে ভলে বাবা তাতে, সেইকাৰণে সাপটো দিবা আহিলোঁ। এতিয়া দিয়া শেষ, এতিয়া প্ৰসাদ দিছে, প্ৰসাদ খাম। প্ৰসাদ খুলি আছে এইফালে, দিয়া হা ভলে বাবা। মুখত কি আছে হা? চাং মুখে মাৰি দিছোঁ, চাং চাং একবাৰ কি মকলা মাৰি গাইজ প্ৰসাদ খালি এনকে খায়, সপালোপে লৈছে একেবাৰে। চাং প্ৰসাদ প্ৰসাদ খাই ভিডিঅ'টো এখিনি যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী বম বম বলে জয় অসম।